আদিতিয়া খাকলাৰী কোন হয় যে আমাৰ অসমৰ আদিবাসী খিলঞ্জীয়া নাই ট্ৰাইবেল নহ'ব বুলি সি কোৱাৰ অধিকাৰ নাই আদিতিয়া খাকলাৰী কোন হয় মই আদিতিয়া খাকলাৰী এটাই তাক আহ্বান জনাইছোঁ প্ৰথমত নিজৰ আইডেণ্টিফাই কৰক তাৰপিছত বেলেগৰ আইডেণ্টিফাই কৰিব কাৰণ কিয় নিজৰ পৰিচয়টো আগত দিয়ক তাৰপিছত নিজৰ বেলেগৰ পৰিচয়টো বেলেগৰ তাত দিব কাৰণ ভাৰতৰ প্ৰথম ট্ৰাইবেল কোন হয় এতিয়ালৈকে চিনি পোৱা নাই সি কি আৰু কি জানে সি সংবিধানে পঢ়া নাই दा नोंथांमोननि खोमाजोंनो खोनानो मोनबाय जे मा बाथ्रा बुंदों दा गारबोनाय समफोर सप्तानैसो सिगांनिफ्रायनो जोङो खोनाबोबाय थानो मोन्दोंमोन सिगांबो आदित्य खाख्लारिखौहाय डाइरेक्ट थांखिनानैहाय बाथ्रा बुंनायखौ जोङो खोनानो मोन्दों जे जों बियो हिस्ट्रिखौ मोनथियोना मोनथिया बेफोरबायदि गोबांथार बाथ्रा बुंनायखौ जोङो खोनानो मोन्दों आरो আপসুৱে নিজেই কৈছে যে আমাক অকল বড়ো ভিলেজখিনি দিয়ক নন বড়ো ভিলেজ দিব নালাগে डिलिमिटेशननि सायावहाय आङो नोंथांमोननो फोरमायनो सानदों गिबियावनो नोंथांमोना जोंनि आसामनि सीएम बिथां हिमन्त बिश्व शर्मानि खुगानिफ्रायनो नोंथांमोना खोनासंनानै लाग्रोब्लानो जाबाय प्रतिबाद হ'বলগীয়াটো একো নাই মই ভাবো যে সিদ্ধান্ত লোৱাৰ আগতে আমি সকলো পক্ষৰ লগত আলোচনা কৰি লৈছো আৰু ই অকল আপসুৱে নিজেই কৈছে যে আমাক অকল বড়ো ভিলেজখিনি দিয়ক নন বড়ো ভিলেজ দিব নালাগে গতিকে বড়ো ভিলেজ বিটিআৰৰ অধীনত আহাত তাততো কাৰো একো বাধা থাকিব নোৱাৰে কাৰণ অসমত আমি শিক্ষাৰ মাধ্যমো অসমীয়া কৰোঁ পঢ়া শুনাত অসুবিধা হয় গতিকে বড়ো গাঁওখিনি বিটিআৰত গ'লে তাততো আমিতো আপত্তি কৰিবলগীয়া একো নাই আৰু মই ভাবো যে সকলো বিধায়কৰ লগতে আমাৰ কথা বতৰা হৈছে दा नोंथांमोना स्पष्टयै खोनानो मोनखाबाय जे बिथाङा मा बाथ्रा बुंदों बेखौ आङो रिपिट खालामनांनाय नङा होननानै आङो सानबाय जे बिथांमोना एबसुखौहाय डाइरेक्ट थांखिनानै बाथ्राखौ बुंनाय जाबाय যিবিলাক বড়বিলাক কি দমত কথাবিলাক কৈ আছে দে ন'জ এবাউট দ্য হিষ্ট্ৰী অফ দ্য আদিবাসীজ কি এই অসমটো আগতে পূৰ্ণ নাম কি আছিলে প্ৰাগজ্যোতিষপুৰ থকা সময় ইয়াতে একমাত্ৰ দ্ৰাবিড় গোষ্ঠী আছিল আৰু মই এই দ্ৰাবিড় বংশৰ মানৱ মই যেনেকা থাকোঁতে তেতিয়া আহিলে আৰু এই অষ্টিক গোষ্ঠী মানুহবিলাক সান্তাল মুণ্ডা মিৰ্জা তামৰীয়া ভূমিজ খেৰৱাৰ চিক ব্ৰেক এইবিলাক জাতি আহি কিনে এইখন দেশৰ নামটো প্ৰাগজ্যোতিষপুৰ পৰা কামৰূপ বনাইছিলে তেতিয়া এইখন দেশত বান ৰজা আছিলে বান ৰজা মূৰ গোষ্ঠীৰ মানুহ হয় এইটো বড়ো জাতি নহয় বড়ো পিপল ইফ ইউ হেভ দ্য নলেজ দেন জাষ্ট টু লিসন প্ৰপাৰলি আদাৰৱাইজ ইউ হেভ টু গ' back to your own country which is called China. After China there is no Mongol country, there you have to go. Don't show your power too much to against of our Adivasi people. যেতিয়া বান ৰজা আছিল বান ৰজা মোৰ দ্ৰাবিড় গোষ্ঠীৰ মানুহ হয় বান ৰজা থকা সময়তে তহঁতে ভাৰতত অহা নাছিলা এইখন দেশ তহঁতৰ নাছিলে আমাৰে আছিলে আৰু এইখন পুনা গোটেই ভাৰতৰ নাম আছিলে গণৱালা এইখন অসমটো আকাশৰ ওপৰত নাছিলে তহঁতে মোনাৰ ভিতৰত ঘুমাই কিনি চাইনা দেশৰ পৰা এই ভাৰতত লৈ অনা নাই তহঁতে এইখন দেশটো এইটো ভাৰতৰ মাটি হয় এইটো গণৱালা দেশৰ মাটি হয় জামিন হয় আহিছ কালি পৰহি আমাক শিক্ষা দিব আহিছ This country name was during the time of the Ban Raja and Mahashasur name was Kamrup. At that time there was no tea garden. Then how can you call that Adivasi people brought by the British? British people had brought to the Ban Raja and Mahashasur. During the time of the Mahashasur and Ban Raja, at that time British people did not come in from their country to our country. Trying to teach us. Yourself you don't know. And after coming in our country, 1996 you had attacked our Adivasi people. You had no shame or what? Smart. Want to become smart? Then us no. Actually we don't try to force us to open our mouth. We know better than you. So better at first you listen to me properly. During the time of the Ban Raja and Mahashasur there was no tea garden. And you people had not come in our India also. After that, আমি থকা সময়ত যেনেকা দিবাং নদী কোনে নাম দিছে আদিবাসী পানী নাই বুলি কৈছে ডিব্ৰুগড় কোনে নাম দিছে গা ধোৱাৰ জায়গা আদিবাসী
ওদালগুড়ি কোনে নাম দিছে আদিবাসী, খুকরাঝার কোনে নাম দিছে জঙ্গল সেবা করা আদিবাসী। ইফালে আমার এই যে তেজপুর কোনে নাম দিছে তেজুপুর আসল নাম তার। বালিপাড়া কোনে নাম দিছে, রাঙ্গাপাড়া কোনে নাম দিছে, আমপাড়া কোনে নাম দিছে, আপেপাড়া কোনে নাম দিছে, হিজুগুড়ি কোনে নাম দিছে। গোটেই আদিবাসী শব্দৰে ভৰা আছে। তহঁতৰ শব্দত কিবা এটা থাংমাই বুলি জেগা আছে, মজাং বুলি জেগা আছে, গোটেই আদিবাসী দিয়া শব্দ হয়। আমাৰ আদিবাসী মানুহবিলাকে তহঁতৰ মাটি কিনি 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 বহা নাই, তহঁতে আমাৰ মাটিবিলাক কিনি কিনি বহিছ, কাৰণ তহঁতে পাছত আহিছ। কাহানী যুগৰ পৰা আমি আছোঁ। এতিয়া উত্তৰ দেচোন মোক। বান ৰজা মোৰ জাতি আছিলে আৰু মহিষাসুৰ আমাৰ অষ্ট্ৰিক জাতি আছিলে, মুড়া জাতি আছিলে। সেই সময়ত তহঁতৰ জাতি ইয়াত আছিল নেকি? কথা ক'ব আহিছে স্মাৰ্ট বিকামিং। আমাক শিক্ষা দি আছে, লাজ নালাগে ন তহঁতক? কি পদ্ধতিৰ মানুহ আপোনালোকে? বন্দুক ধৰিছ, বন্দুক আছে বুলি দাদাগিৰি কৰি আছো আমাক। শিক্ষা বন্দুক ধৰিলে আমিও মাৰিব পাৰোঁ মানুহক। আমি তহঁতৰ হেৰি কিম জং টাঙাচা নৰ্থ কোৰিয়াৰ মূৰ্খ মানুহক কোনো খা সুবিধা নিদিয়ে, সি মাত্ৰ ৰজা খাব বিচাৰে। এই তেনেকুৱা পদ্ধতিৰ তহঁতৰ এই জাতিৰে মানুহ তহঁতৰ। আমি তেনেকৈ নহয়। আহিছ থাক, আছে গেষ্ট টু কেম্প টু লিভ ইন আৱাৰ কাণ্ট্ৰি পিচফুলি এণ্ড আকৰ্ডিং আৱাৰ ডাইৰেকশ্যন ইউ হেভ টু ফ'ল' দ্য ৰুল। আণ্ডাৰষ্টেণ্ড? উল্টা পুল্টা শিক্ষা নিদিব আমাক। এইটো তহঁতৰ দেশ নহয়। হৈছে কথাটো বুজি পাইছে? আমাক কৈ থাকিব যে তহঁতৰ ব্ৰিটিছ আনিব। কৃষ্ণ ভগৱান ব্ৰিটিছ আনিছিল নেকি? যীশু খ্ৰীষ্ট 9,500 বছৰ আগৰ কথা। আমি 10 কোটি বছৰ আগৰ মানুহ। এইখন দেশ তেতিয়া নেকি আফ্ৰিকাৰ ওচৰত আছিলে। তাৰ পৰা পানীত উপঙি আহি ঈশা মহাদেৱ জোন খালে। মায়ানমাৰো আমাৰ দেশ হয়, এই লাওছো আমাৰ দেশ হয়, কম্বোডিয়াও আমাৰ দেশ হয়। কিন্তু তহঁতে আহি যুগে যুগে এইটো লৈ গ'লা, মায়ানমাৰ লৈ গ'লা। মুছলমান মানুহবিলাক আহিলে, ইৰাণ ল'লে, ইৰাক ল'লে, আফগানিস্তান ল'লে, পাকিস্তান ল'লে, লাক্ষাদ্বীপ ল'লে, বাংলাদেশ ল'লে। তথাপিতো ইয়াত আছে। ইহঁতে কয় নেকি আমাৰ দেশ বুলি? আমাক খেদে নেকি ইহঁতে? তহঁতে আহি কিনে আমাক কবি যে 1914 তহঁতে এছ টি পাইছা, আগতে এছ টি পোৱা নাছিলা। আমি এছ টিতে আছিলোঁ। কিন্তু এই যে মূৰ্খ গোপীনাথ বৰদলৈ কোনো গুৰুত্বভাৱে ধ্যান নিদিলে যে আদিবাসী ব্ৰিটিছ আনিছে বুলি কৈ দিলে। ই চিন্তা চৰ্চা কৰিব পাৰিলে নেকি? বান ৰজা কাৰ জাতি আছিলে? আমাৰ জাতিহে আছিলে। মহিষাসুৰ আমাৰ জাতি আছিলে। কামাখ্যা মন্দিৰ আমাৰহে হয়। তাতে প্ৰাৰ্থনা কৰিব যে ধ্যান নিদিওঁ ন, আদিবাসী মন্দিৰত আহিছোঁ প্ৰাৰ্থনা কৰিবলৈ বুলি। কথাবিলাক ক'ব যে মানে আদিবাসী ব্ৰিটিছে আনিছে কি? আদিবাসী মানুহবিলাকক বাংলাদেশত ব্ৰিটিছে লৈছে? আদিবাসীবিলাকক বিহাৰত ব্ৰিটিছে আনিছে? আদিবাসী ঝাৰখণ্ডত ব্ৰিটিছে আনিছে? আদিবাসী উত্তৰ প্ৰদেশত ব্ৰিটিছে আনিছে? আদিবাসী মধ্যপ্ৰদেশত ব্ৰিটিছে আনিছে? আদিবাসী ইউপিত আছে ব্ৰিটিছ আনিছে? উত্তৰাখণ্ডত আছে ব্ৰিটিছ আনিছে? হিমাচলত আছে ব্ৰিটিছ আনিছে? কাশ্মীৰত আছে ব্ৰিটিছ আনিছে? নেপালত আছে ব্ৰিটিছ আনিছে? ভূটানত আছে ব্ৰিটিছ আনিছে? পাকিস্তানত আছে ব্ৰিটিছ আনিছে? কথাবিলাক ক'ব বহুত স্মাৰ্ট হ'ব বিচাৰ আমাৰ ঘৰত। তহঁতে কালি পঢ়ি অহা মানুহ 3,500 বছৰ আগৰ মানুহ। আমি 10 কোটি বছৰ মানুহ। আমি এইখন দেশ তাত আছিলে নহয়, আফ্ৰিকাৰ ওচৰত। তাৰ পৰা উপঙি আহি ঈশা মহাদেৱ তাতে ইয়াতে আমি আছিলোঁ। আৰু ইয়াত ক'ব যে আমি মোনাত ভৰাই কিনে অসমটো আনিছোঁ এই মংগোলীয়া দেশৰ পৰা, আমাৰ হয় এইটো বুলি ক'ব। ইডিয়েট মাইণ্ড অফ পিপল। ভালকৈ বুজি পা, এই হিষ্ট্ৰীটো জানি লোৱা। আমি তেনেকুৱা হিষ্ট্ৰী কোৱা মানে আমি জানো। আমাৰ মায়ানমাৰত আমাৰ আদিবাসী আছে, লাওছত আছে, কম্বোডিয়াতো আছে। এইবিলাকক ব্ৰিটিছ লৈছে নেকি মানুহবিলাক? কথা ক'ব যে মানে ব্ৰিটিছ আনিছে। আমি ঝাৰখণ্ড আমাৰ দেশ নহয়, গোটেই ঘৰত আমাৰ দেশ হয়। আমি গোটেই ষ্টেটত আমি এছ টি আছোঁ। এই বিহাৰত এছ টি আছোঁ। বিহাৰীবিলাক নকয় যে তহঁতক ঝাৰখণ্ডৰ পৰা ব্ৰিটিছ আনিছে, আমাৰ বিহাৰত তহঁত এছ টি হ'ব নালাগে বুলি নকয়। ৱেষ্ট বেংগলত এছ টি আছে আমাৰ মানুহবিলাকে। তাতে ৱেষ্ট বেংগলী মানুহবিলাক নকয় যে তহঁতক ব্ৰিটিছ আনিছে ঝাৰখণ্ডৰ পৰা। এই ত্ৰিপুৰাত আছে এছ টি, নাগালেণ্ডত এছ টি আছে, ইফালে মিজোৰামত এছ টি আছে, মেঘালয়ত এছ টি আছে আমাৰ আদিবাসী মানুহবিলাক। তাতে ইহঁতে কোনো জাতি মানুহবিলাক নকয় যে মানে তহঁতক ব্ৰিটিছ আনিছে ঝাৰখণ্ডৰ পৰা। ঝাৰখণ্ড কাৰ হয়? ঝাৰখণ্ড আমাৰ নহয়, গোটেই সকলোৰে হয়। গোটেই ভাৰত আমাৰ দেশ হয়, পাকিস্তান আমাৰ দেশ হয়, নেপাল আমাৰ দেশ হয়, ভূটান আমাৰ দেশ হয়, ইফালে আফগানিস্তানো আমাৰ দেশ হয়, বাংলাদেশো আমাৰ দেশ হয়। কথা কৈ আছে মানে যে
আদিবাসীবিলাকক ব্ৰিটিছে আনিলে আমাৰ দেশত ক'ৰ পৰা আনিছে আমাৰ দেশতে আছোঁ আমি উত্তৰ দেচোন বান ৰজা আৰু মহেশাসুৰ কোন জাতি মানুহ তহঁতে জানে এইটো নাজানো নহয় আৰু কবি যে মানে ব্ৰিটিছে আনিছে কিমান বাৰ কৈছে ব্ৰিটিছে লাজ নালাগে তহঁতক ক'বলৈ বুদ্ধি নাই তহঁতক কৈ থাকি ব্ৰিটিছে আনিছে ব্ৰিটিছ বান ৰজাৰ উত্তৰ দে বান ৰজাৰ সময়ত ব্ৰিটিছ আহিছিল নেকি ভাৰতত তহঁতে নাই অহা নাছিলা আৰু কবি আমাক যে ব্ৰিটিছে আনিছে শিক্ষাই নিদিব আমাক